ঘৰটো দি দিছে মানে আমাক এয়া আমি এটা আমৰলি হেল্ল' এভৰিৱান, যিহেতু বিহুৰ বন্ধও পৰিছে, আজি হৈছে মানুহৰ বিহু আৰু বিহুৰ বন্ধটো পাওঁতেই ভাবিলোঁ যে ক'ৰবাত ফুৰিবলৈ যাওঁ। হঠাতে আমাৰ প্লেনিংটো তেনেকৈ বনিলে। এতিয়া কাৰ লগত যাম, ক'ত যাম সেইখিনি আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চালে গম পাব। তেন্তে ষ্টাৰ্ট কৰিছোঁ, ব'লক। আহি মই এতিয়া পালোহি মৰাণ আৰু এফালে মোক আগবঢ়াই নিবলৈ আহিছে জয়াবা। হৈ গ'ল ছেটআপ ৰেডি আৰু এটা বেগ কমিছে নি মোৰ বেগটো দিলা আমাৰ ফটো মাৰিবলৈ মানে এইবিলাক পুৰা মিলাই আছে দেই এতিয়া মাজতে তুমি বহি দিবা নেকি এই মাজৰটো এইফালে আমাৰ নেল পলিচ লগাই আছিলে দেই আমি এতিয়া যাবলৈ ৰেডি হৈছোঁ মানে পেকিং অলমষ্ট হৈ গ'ল এইফালে আমাৰ বেগ এতিয়া অলপ দেৰি আমি শুই লওঁ তাৰপিছত ভাত পানী খাই মেলি 9:30 আমাৰ বাছ আছে ৰ'বা কি ফটোৱা কৰি আছা এতিয়া অলপ আমি শুই লওঁ 9:30 আমাৰ বাছ আছে ভাত পানী খাই মেলি ইয়াৰ পৰা ওলাম আৰু লাহেকৈ তাৰপিছত যেতিয়া আমাৰ জাৰ্ণি ষ্টাৰ্ট হ'ব তাৰপিছৰ পৰা আমি কি কৰোঁ আপোনালোকক ইয়াৰ পিছৰখিনি দেখুৱাই গৈ থাকিম গতিকে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আপোনালোকে শেষৰলৈকে চাব বুলি আশা কৰিলোঁ আমি ক'লে ওলাইছোঁ আপোনালোকক সেইটো কোৱা হোৱা নাই গতিকে মই কৈ দিওঁ বুলি ভাবিছোঁ আমি ওলাইছোঁ অৰুণাচলৰ গংকাৰলা লেক নামৰ লেকটোলৈ ওলাইছোঁ আৰু ৰাস্তাত আমি যিহেতু চেলাপাছ হৈ যাম আমি আৰু কেইটামান আছে জেগা সেইখিনি মানে এতিয়ালৈকে মই ভালকৈ নাজানো আৰু ৰাস্তাত কি মানে হেৰি হৈ যায় মাহঁতে ভালকৈ জানে সেইখিনিও মানে আমি চাই যাম গতিকে আপোনালোকক যিমানখিনি পাৰোঁ ভাবিছোঁ ব্লগৰ জৰিয়তে দেখুৱাম বুলি ভাবিছোঁ আমাৰ গোটেই ট্ৰিপটো গতিকে যোনে যোনে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব ঠিক সেই সময়তে আমাক মাতি পঠিয়ালে জয়াবাৰ মালিকৰ ঘৰত চাহ খাবলৈ বুলি তো আমি দুয়োজনী এতিয়া মালিকৰ ঘৰত চাহ খাবলৈ বুলি আহিছোঁ এয়া আমি এতিয়া আমৰলি আহিছিলে আমলৰি না আমৰলি বুলি কয় হয় নাই বিতৰ্কলৈ এৰিছোঁ এয়া আমিতো আমলৈ বুলিয়ে কওঁ এয়া আমলৈটো বাৰু কণী এইফালে লগতে আছে আমলৈ দুপৰ লগত মাছ ঘৰৰ মালিকনীয়ে মানে আমাক চাহ খাব মাতিছিলে তেতিয়া দি পঠাইছে তাৰপিছত এইফালে পূৰা খাইছে মানুহখিনি মাথাটো মই এতিয়া কেনেকৈ নাইকিয়া কৰি দিম কোৱাচোন মই সেইকাৰণে চব আপডেট দি যাব লাগিব মানে আমলৈটো মানে আমলৈটোৰ পৰা মানে কাহিনীটো কৈ দিছোঁ কালি মানে তাই মোলৈ ফোন কৰিছিলে দেই ফোন কৰোঁতে আমাৰ ঘৰত ভাজিছিলে কিন্তু মোক ভাতৰ লগত মানে মই ল'বলৈ পাহৰিলোঁ আৰু ল'ব দিবলৈ পাহৰিলে মই ফোন কৰোঁতে আমাৰ ঘৰতো আছিলে বোলো আমলৈটো মই ভাতৰ লগত বোলো নাখালোঁ নহয় নাই জানো এতিয়া খাবলৈ বুলি মই আবেলি সময়ত কৈছোঁ মানে তাই সেইকাৰণে পালেনে নাই বুলি ভাবি মানে একদম সৰহকৈ লৈ আনিছে এইফালে মই এতিয়া লিখি আছোঁ এপ্লিকেশ্যন মানে ছুটি ল'ব লাগিব যে তাত গৈ আৰু ক'ত এপ্লিকেশ্যন লিখি থকা হ'ব সেইকাৰণে ৰুমত থাকোঁতে লিখি লৈছোঁ আহি আমি পালোহি ডিমৌ আৰু তাতে আমি লাল চাহ খাবলৈ বুলি সোমালোঁ কিন্তু ইমানেই চেনি দিলে আমি লাল চাহ খাবই নোৱাৰিলোঁ এতিয়া আমি আকৌ পাইছোঁহি জখলাবন্ধা আৰু তাতে আমি সোমাইছোঁ আকৌ চাহ খাবলৈ বুলি এইফালে এইখন হোটেলতে আমি চাহটো খাই ল'লোঁ বাথৰুম চাথৰুম গৈ মেলি চাহ তাহ খাই আকৌ আমাৰ জাৰ্ণি ষ্টাৰ্ট হ'ল আৰু আমি এতিয়া পালোহি তেজপুৰ এতিয়া ৰাতি বাজিছে 4টা মানে ৰাতিপুৱাবোৰে হ'ল আৰু আমাৰ জাৰ্ণিটো ষ্টাৰ্ট হ'ব 8:30-9টা মানৰ পৰা তো গতিকে আমি এইখিনি টাইম আমি স্বপ্নামিকা বাৰ ফ্ৰেণ্ড হয় নিচাৰদা তেখেতৰে ট্ৰেভেল এজেঞ্চি আছে আমি তেখেতত ৰেডিয়ে ওলাইছোঁ আৰু তেখেতৰ গেষ্ট হাউচতে আমাক ফ্ৰী অফ কষ্ট ৰাখিছে মানে তো আমি এতিয়া তাতে আহি ফ্ৰেছ হৈ ল'লোঁ আপোনালোকেও যদি ফুৰিবলৈ যাব বিচাৰিছে তেনেকুৱা পেকেজ লাগে আপোনালোকক তেনেহ'লে গেট ছেট জুই বুলি আপোনালোকে ইনষ্টাগ্ৰাম বা গুগলত চাৰ্চ কৰিলে ওলাই যাব আপোনালোকে তেওঁলোকৰ লগত মানে কণ্টেক্ট কৰি যাব পাৰে আহি আমি তেজপুৰ
তেজপুৰ পালোহি। ইয়াত স্বপ্নালিকা বাৰ ফ্ৰেণ্ড এজন আছে মানে তাই হোমষ্টেটো তেখেতৰে তেওঁলোকৰ ঘৰৰ মানে তেওঁৰ ট্ৰেভেল এজেঞ্চিও আছে। তো এতিয়া আমাক ইয়াতে ফ্ৰী অফ কষ্ট মানে তেওঁ ৰাখিছে। ৰুমখিনি ইয়াতে বহুত বেছি এইফালে আছে জয়াবা আৰু এইফালে এনেকৈ আৰু বহুত ৰুম আছে। মানে আমি যিমানকেইটা ৰুম ইউজ কৰোঁ মানে নিজৰ কথা গোটেই ঘৰটো দেখিছে মানে আমাক। এতিয়া শুম আৰু আমি ফ্ৰেছ হৈ ল'লোঁ। তাৰপিছত কাইলৈ ৰাতিপুৱা উঠি ক'ত যাওঁ কি কৰোঁ সেইখিনি পিছত দেখুৱাই থাকিম। কাইলৈ ৰাতিপুৱা নহয়, এইটো ৰাতিপুৱা হ'লে ক'ম মানে আজি। এতিয়া আমি 2 ঘণ্টা ৰেষ্ট কৰিম আজি, তাৰপিছত ওলাই যাম।